আজিলৈ আহিছোঁ ভিটামিনৰ ৰাসায়নিক নামসমূহ মনত ৰখা একেবাৰে সহজ উপায়। তেন্তে দেৰি নকৰি আহক আৰম্ভ কৰোঁ। হয়, ভিটামিনৰ ৰাসায়নিক নামসমূহ মনত ৰাখিবলৈ ৰাতি থাইলেণ্ডত এস্কট কাৰে টুকুফিতে নিব। এই বাক্যটো মনত ৰাখিব লাগিব। এই বাক্যটো মনত ৰখাৰ পিছতেই আমি এ ভিটামিনক ৰাতিৰ শব্দৰ পৰা ৰেটিনল, বি ভিটামিনক থাইলেণ্ড শব্দৰ পৰা থাইমাইন, চি ভিটামিনক এস্কট শব্দৰ পৰা এস্কৰ্বিক এচিড, ডি ভিটামিনক কাৰ শব্দৰ পৰা কলকিফেৰল, ই ভিটামিনক টকুৰ শব্দৰ পৰা টকোফেৰল আৰু কে ভিটামিনক ফ্ৰীৰ শব্দৰ পৰা ফেলুকুইনন বুলি মনত ৰাখিব পাৰোঁ। তেন্তে আজিলৈ ইয়াতে এৰিছোঁ। লগ হ'ম এক নতুন বিষয়ত।